নমস্কাৰ, মই পিংকি আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পেজ আৰু ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো বৰ্তমান ভালেই। আজি আপোনালোকৰ বাবে আগবঢ়াবলৈ লৈছোঁ বৰ মানিমুনিৰ এটি ৰেচিপি। আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'টি চাই ভাল পাব। মানিমুনি হৈছে এবিধ মহৌষধিযুক্ত শাক আৰু ই আমাৰ পেটৰ বাবে অতিকৈ উপকাৰী। আৰু যিসকলে কেঁচাকৈ খাব নোৱাৰে সেইসকলে আজিৰ ৰেচিপিটোৰ দৰেই বনাই খাব পাৰে। চাফাকৈ ধুই মেলি সৰু সৰুকৈ কাটি ল'লোঁ। আৰু আজি মই মানিমুনিৰ আঞ্জাখন জুইত বনাবলৈ লৈছোঁ। যিহেতু আমি সদায় গেছতে বনাই থাকোঁ, কিন্তু এনেধৰণৰ থলুৱা কিবা এটা বনালে আচলতে জুইত বনালে তাৰ সোৱাদটো কোনোবাখিনিত বেছি হোৱা যেন লাগে। আৰু কেৰাহীত তেল দি তাতে মই নহৰু দিছিলোঁ। ক্লিপটো মোৰ ডিলিট হৈ থাকিল। তাৰ পৰা এনেদৰে পাতযুক্ত কিবা শাক চব্জি বা আঞ্জা বনালে মই প্ৰথমতে আলুখিনি আগতীয়াকৈ ভাজি লওঁ। আপোনালোকে কেনেদৰে কৰে কমেণ্ট কৰি জনাবচোন। এইফালে আলুখিনিতে মই নিমখ আৰু হালধি ইয়াতে এড কৰি দিলোঁ। আৰু আলুখিনি সিজালৈকে এতিয়া মই ভাজি থাকিম। আৰু ইয়াতে বৰ মানিমুনিখিনিও এড কৰি দিলোঁ আৰু আটাইখিনি ধুনীয়াকৈ মিহলাই এতিয়া ঢাকোনখন অলপ সময়ৰ কাৰণে দি দিম। আৰু জুইত বনালে এইটোৱে চিন্তা যে ক'ৰবাত চব্জিখন বেছিকৈ লাগি ধৰিছে নেকি। আৰু এয়া প্ৰায় হৈ গৈছে আঞ্জাখন। আৰু এতিয়া ধুনীয়াকৈ লৰাই মেলি লৈ এতিয়া পৰিৱেশন কৰিবলৈ মই এটা বাউলত উলিয়াই ল'ম। আশা কৰোঁ আপোনালোক সকলোৱে বৰ মানিমুনিৰ ৰেচিপিটো চাই যথেষ্ট ভাল পাইছে। আৰু পুনৰ অন্য এটি ভিডিঅ'ৰ যোগেদি লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টিৰ পৰা মই পিংকিয়ে বিদায় মাগিছোঁ। ধন্যবাদ।